সো আজি যাবলৈ ওলাইছোঁ অলপ শ্বপিং কৰিবলৈ শিলচৰ টাউনলৈ। সো ভাবিলোঁ ব্লগটো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু আপোনালোককো বজাৰখন অলপ যিমানখিনি পাৰোঁ দেখাবলৈ ট্ৰাই কৰিম, যিমানখিনি শ্বুট কৰিব পাৰোঁ। বাচ্ছালৈ অলপ প্ৰব্লেমো হয়, সো চাওঁ কিমানখিনি পাৰোঁ। তেতিয়াহ'লে বজাৰত গৈ আপোনালোকক লগ পাই আছোঁ। নাযাবা ফেণ্টম। আমাৰ ফেণ্টমে কিনিছে। কি কিনিলা ফেণ্টম? কেণ্ডি আৰু হ'ল। ফেণ্টমে ল'লে কেণ্ডি আৰু মই ল'লোঁ এয়া চুইট কৰ্ণ। ফেণ্টম তুমি কি ল'লা? মাৰ্চমেলো। নাজানো আৰু কি, মই মুঠতে চুইট কৰ্ণে লৈ লৈছোঁ, যিহেতু বহি মেলি খাবলৈ ভয় লাগে ইয়াক লৈ, আৰু টাইমো নাই অৱশ্যে। 8 o'clock বাজি গ'ল, গৈ মেলি আকৌ বনাবলৈও আছে। চ' ইয়াতে বজাৰৰ চেপ্টাৰটো খতম কৰিছোঁ। আকৌ আপোনালোকক লগ পাই আছোঁ বাৰু। কাইলৈ লগ পাম আৰু আজি কণ্টিনিউ নকৰোঁ। কাইলৈ মই আপোনালোকক কি কি কিনিলোঁ দেখাবলৈ চেষ্টা কৰিম। সেইদিনাখনি বজাৰৰ পৰা আহিলোঁগৈ, ৱেডনেছডে কৈছিলোঁ যে। চ' সেইদিনাটো আহি আৰু ভিডিঅ' নবনালোঁ, আপোনালোকক কৈছিলোঁ পিছদিনাখনি দেখাম, কিন্তু কালি থাৰ্ছডে আছিলে, আজিতো ফ্ৰাইডে হয়। চ' কালিও বিজি হ'লোঁ অলপ কিছুমান কামত, আৰু লগতে কালি মাছৰ ৰেচিপি এটাও ইয়াৰ ভিডিঅ' আগৰ যোনটো মানে দিছোঁ, সেইটো দেখিব মাছৰ ৰেচিপি দিছোঁ কালি, সেইকাৰণে মই শ্বুট নকৰিলোঁ আৰু। চ' সেইদিনাখন বজাৰৰ পৰা গৈ কি আহিলোঁ তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ। বিশেষ একো বস্তুৱেই নাই মানে, আৰু স্পেচিয়েলি মই
যি বিচাৰি গৈছিলোঁ সেইটো নাপালোৱে আৰু বেছি দোকান নুঘূৰিলোঁ যিহেতু ফেণ্ডামক লৈ অলপ অসুবিধা হয় আগতে ইমান অসুবিধা নহৈছিলে এতিয়া কৰোণা ভাইৰাছ হোৱাৰ পৰা বেছি জেগা ঘূৰাই ফুৰাও ভাল নহয় ভিৰ ভাৰ জেগাত কিন্তু নগ'লেও উপায় নাই কোনে আনি দিব নিজৰ বস্তুকেইটা নিজে আনিব লাগিব আৰু তাৰ বস্তু কিনিব আছিলে ফেণ্ডামক আৰু তাক লৈ নগ'লে চাইজৰ কাৰণে অসুবিধা হয় যিকোনো বস্তু আনিলে দেখাওঁ চ' ফাৰ্ষ্ট দেখাম ফেণ্ডামৰ কাৰণে এনেকুৱা স্ৱেটশ্বাৰ্ট এটা অনা হ'ল চিম্পল হয় তাৰকাৰণে অলপ চাইছোঁ ডাঙৰ হৈছে বুলি এইটো আনিলোঁ এইটো মাল্টি কালাৰ হয় চেৰিং টি চাৰ্ট আনিলোঁ স্ৱেটশ্বাৰ্ট তাৰপিছত হাজবেণ্ডে ল'লে মতা মানুহৰ বস্তু কিনো দেখাম সি ল'লে এনেকুৱা 3/4 টাইপ পেণ্ট তাৰপিছত ফেণ্ডামৰ এনেকুৱা পেণ্ট ল'লে ট্ৰাউজাৰ এইবোৰ ৰাফিজৰ কাৰণে ভাল কমফৰ্টেবল হয় পিন্ধিবলৈ লগতে মই এনেই এটা টি চাৰ্ট এটা ল'লোঁ চিম্পল হয় টি চাৰ্টটো টি চাৰ্ট এটা ল'লোঁ এনে ভাল লাগিলে কাৰণে ল'লোঁ আৰু সেইটো তাৰপিছত এডাল ভাল লাগিছে পচন্দ হৈছিলে কাৰণে ল'লোঁ খালি লগালে এডাল ইমান ভাল নালাগে ফুলটোৰ কাৰণে আপোনালোকক লগাই দেখাইছোঁ মানে ঠাণ্ডাত মাৰিবলৈ বুলি কিনিলোঁ কিন্তু এই ফুলপাহৰ কাৰণে ইমান ভাল নালাগে বস্তুটো লগাবলৈ আৰাম হয় বস্তুটো লগাবলৈ ভাল লাগিব নেক্সট দেখাম এইটো পেণ্ট ট্ৰাউজাৰ তাৰ ট্ৰাউজাৰ হয় এই ধৰণৰ তাৰপিছত নেক্সট ফেণ্ডামৰ পেণ্ট মানুহৰ জিন্স ইমানেই আৰু মোক একচুৱেলি ইয়াৰে ওচৰৰ কোনোবাই মোক মানে বস্তু কিনিব দিছিলে চ' তেওঁ শ্বপিং কৰিলোঁ তেওঁ জানো কি শ্বপিং কৰি দেখাই দিওঁ তেওঁলোক একচুৱেলি আছাম ৰাইফলছৰ হয় যিহেতু কৰোণা চলি আছে চ' সেইটো কাৰণে কৰোণা সময়ত মানে তেওঁলোকৰ বহুত ৰেষ্ট্ৰিকশ্যন আছে হয় এনেও তাত ৰেষ্ট্ৰিকশ্যনে তেতিয়া মাৰ্চ মানৰ পৰা মানে হাজবেণ্ড হওক ৱাইফ হওক ফেমিলি কাকোৱে মানে আপোনাৰ বাহিৰত ওলাব নিদিয়ে তেওঁলোকে যিমানখিনি ধৰক ঘৰ চলাবলৈ প্ৰয়োজনীয় বস্তু তেওঁলোকৰ ভিতৰতে পোৱা যায় তেওঁলোকৰ লাগিলে মাছ মাংস ভেজিটেবলছ চব ভিতৰতে পোৱা যায় তেওঁ মোক আমি একচুৱেলি বিয়া এখনত লগ পাইছিলোঁ তেওঁ অসমীয়া হয় ময়ো অসমীয়া আৰু যিমান হ'লেও শিলচৰ যিহেতু বা মোৰ নিজৰ কলমতে মানে অসমীয়া মানুহ কম আছে চ' সেইটো কাৰণে কোনোবা অসমীয়া মানুহ লগ পালে ভাল লাগে চ' তেনেকৈয়ে আমাৰ ফ্ৰেণ্ডশ্বিপ হোৱাৰ নিচিনা হ'ল চ' তেওঁ বস্তু আনিব দিছিলে যে কৈছিলে মোক হেল্প কৰিব পাৰিব নেকি ত' মই ক'লোঁ যে কিয় নোৱাৰিম হেল্প কৰিবলৈ চ' তেওঁ মোক বস্তু কেইটামান আনিব দিছিলে চ' তেওঁৰ কাৰণে কি আনিলোঁ তাকে আপোনাক দেখাওঁ তেওঁ বাৰু আনিলোঁ তাৰপৰাই মই ট্ৰেণ্ডছৰ পৰাই আনিছোঁ বাকীখিনি শ্বপিঙো মই ট্ৰেণ্ডছৰ পৰাই কৰিছোঁ ৰিলায়েন্স ট্ৰেণ্ডছৰ পৰা ভাবিছিলোঁ পেণ্টালুনছলৈ এবাৰ যাম কিন্তু টাইম নহ'ল অলৰেডি 8 বাজি গ'ল চ' মোৰ বস্তু থাকি আহিলে মই চোৱা নহ'ল নেক্সট এদিন যাম আৰু তেওঁৰ কাৰণে এনেকুৱা কুৰ্তি তেওঁৰ কুৰ্তাটো দেখা পাই নাপালোঁ আহি ডিষ্টাৰ্ব কৰিছে চ' তেওঁৰ কাৰণে আনিলোঁ কুৰ্তি তেওঁলোকে ওলাই আহিব পৰা নাই কাৰণে একো কাপোৰ চাপোৰ কিনিব পৰা নাই অসুবিধা হৈছে চ' কুৰ্তিটো ইয়াত এইদৰে এম্ব্ৰইডাৰী কৰা আছে দেখিছে এম্ব্ৰইডাৰী কৰা আছে আৰু কলাৰত এইদৰে এম্ব্ৰইডাৰী কৰা আছে ভাল লাগিছে কালাৰটো মই চইচ কৰিলোঁ তাৰপিছত তেওঁক ফটো দিলোঁ তেওঁ ভাল লাগিছে বুলি কৈছে ফ্ৰক ষ্টাইলৰ হয় লগতে আগফালে বাটন আছে বাটন আছে ভাল লাগিলে তেওঁৰ কাৰণে এইটো আনিলোঁ আৰু তেওঁ এটা চুৱেটাৰ কৈছিলে ফ্ৰেণ্ডছত চুৱেটাৰ নাপালে মোৰ এখনলৈ আনিলোঁ তেওঁ কৈছিলে যে মানে পাতলা হ'লেও আনিব ডাঙৰ নানিব ত' এইটো তেওঁৰ কাৰণে চুৱেটাৰ আনিলোঁ
দেখাই দিম 5 6 7 বলিউড ভাল লাগিছে কমাও অলপ ক্ৰাফ্টৰ বস্তু আনিছিলোঁ এতিয়া ক্ৰাফ্টৰ বস্তু বেলেগ একো নহয় এনেকুৱা গিফ্ট ক্ৰাফ্ট পেপাৰ আৰু কালাৰফুল পেপাৰ আৰু বাইকিং ৰিজৰ্ভেবল আনিছোঁ গিফ্ট পেকিঙত যি লাগে তেওঁলোকৰ খ্ৰীষ্টমাছ চব কম্পিটিশ্যন পাতিছে যিহেতু 25 ডিচেম্বৰ আহি আছে খ্ৰীষ্টমাছ ত' তেওঁলোকৰ কম্পিটিশ্যন পাতিছে তাৰ কাৰণে বস্তু দৰকাৰ হয় চ' তেওঁক আনি দিব সেইখিনি মোৰ তেনেকৈ বিশেষ একোৱেই নাই বজাৰ যিখিনি সেইদিনাখনি বজাৰখন যিহেতু আপোনালোকক দেখালোঁ তাৰপৰা কি আনিলোঁ তাকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ তেনেকৈ বিশেষ বস্তু একোৱেই নাই আৰু এই বজাৰখিনি অলপ কৰি মেলি আমাৰ টোটেল হৈছিলে 6,000 চ' 6,000 হোৱাৰ কাৰণে আমি অফাৰ পালোঁ অফাৰত আমি পালোঁ এটা ডিনাৰ ছেট লগতে পালোঁ কুপনছ পালোঁ এইকেইখন কুপনছ 500 rupees each তেনেকৈ আমি 6,000 rupeesৰ কুপনছ পালোঁ 12,000 আপুনি খৰচা কৰিব লাগিব তেতিয়া আপোনালোকে 6,000 অফ পাব আৰু লগতে 3,000 দিছে আজিঅ.comত অনলাইন শ্বপিং কৰিব লাগিব তাত আমি 3,000 অফ পাম লগতে 6 আৰু 3,000 আমি ষ্ট'ৰত যাব লাগিব তেতিয়া আমি পাম চ' আজি মোৰ বজাৰৰ এই ভিডিঅ'টো ব্লগটো ইয়াতে এণ্ড কৰোঁ যদি মোৰ ভিডিঅ'জবোৰ চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ